আজি ডিব্ৰুগড়ত অসম চৰকাৰৰ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নীতকৰণ শিতানৰ অধীনত জৰাচিহ্ন হৈ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলখোৱাৰ পৰা বৰবৰুৱালৈ ১৯.৫৪ কিলোমিটাৰ পথ আৱৰ্তিত ৩২.29 কোটি টকাৰে পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিয়লি ৩ বজাত। সম্পূৰ্ণ বৈধিক বিধি বিধান তথা নিয়ম পালনেৰে আৰম্ভ কৰা আজিৰ অনুষ্ঠানত উপস্থিত আছিল গড়কাপ্তানী আৰু বিত্তীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপন বৰুৱা, চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আদি বহু গণ্যমান্য ব্যক্তি, দলীয় কৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত আছিল। সেই সময়ত ইয়াৰ পাছতে অন্য এক কাৰ্যসূচীত ডিব্ৰুগড়ত স্থাপন কৰিবলৈ লোৱা চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লি ৩:৩০ উল্লেখ্য যে অসম চিকিৎসা খণ্ডৰ সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে অসম চৰকাৰৰ নতুন সংযোজনক ডিব্ৰুগড়বাসী ৰাইজে আদৰণি জনাইছে। ডিব্ৰুগড়ৰ পৰা ৰাজেন কলিতা, NA 365 লাইভ।